তো নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এটা নতুন চেলেঞ্জৰ এটা আপোনালোকৰ মাজত আছো আজি, আৰু এটা বেলেগ ধৰণৰ এটা ভিডিঅ' বনাম আজি আপোনালোকক কথা দিলো। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষক গেলি চাই থাকক, আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাই যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবই। গতিকে আমি আজি যি কৰিব কাৰণে যাই আছো, আপোনালোকক প্ৰথমে কৈছো আপোনালোকে ঘৰত কৰিব একদম বা বাহিৰত বেলেগত কৰিব একদম চেষ্টা নকৰিব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আমাৰ ইন্ট্ৰটো লগে লওঁ দিয়ক। আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ'য়ে বহুত সাৱধানতা অৱলম্বন কৰি বনোৱা হয়, লগতে টেকনিকবোৰ চালি জাৰি চাইহে ভিডিঅ'টো বনোৱা হয়। আপোনালোকে এইবোৰ ঘৰত কৰিব চেষ্টা নকৰিব। ভিডিঅ'বোৰ জ্ঞান আৰু মনোৰঞ্জনৰ বাবেহে বনোৱা হয়। ইয়াত কোনো নেতিবাচক শক্তিক উৎসাহ যোগোৱাৰ চেষ্টা কৰা হোৱা নাই। ধন্যবাদ। তো আজি আমাৰ এক্সপেৰিমেন্টত কি হ'ব যে আমাৰ হাতত থাকিব যে আপোনালোকে জানে যে মিৰ্চি পাউডাৰ, এইটো আপোনালোকে জানে এনেকুৱা ধৰণৰ আমাৰ হাতত 5 পেকেট আছে। আপোনালোকে দেখিছে আমাৰ হাতত 5 পেকেট আছে, আৰু এই 5 পেকেটটো কি কৰিম, আমি এটা জালমুড়ি বনাম। আৰু যিটো জালমুড়ি আজি আমি খাম, কি জালমুড়িত মুড়ি বেছি নাচাব পাৰে আপোনালোকে, মুড়ি এক বাতি অলপমান মুড়ি আছে, আৰু এই মুড়িখিনি আমি জ্বালা গুড়িটো মিক্স কৰি দিম। তাৰপিছত আমি এইটো খাম, আৰু সেইটো মই খাম আজি আপোনালোকৰ আগত। মই কথা দিছো আৰু খাই চাম আৰু কেনেকুৱা ৰিয়েকশ্যন হয় বা কেনেকুৱা কি হয় মোৰ, সেইটো আপোনালোকক কৈ থাকিম। গতিকে আমাৰ চেনেলটোৰ লগত আপোনালোকে জড়িত। কিন্তু এইখিনি কৰিছে নিশ্চয় মোৰতো মুখটো পুৰি যাবই। গতিকে তাৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে মই কেইটামান বস্তু আপোনালোকৰ লগত লৈ লৈছো। যেনে পানী এক বটল আছে, চানপাপৰি মিঠা এটা আছে, আৰু মুড়ি লাৰু এটা মিঠা আছে, আৰু গাখীৰ গিলাচ আছে। এইখিনি মই মানে কি খাই উঠি কিনে যাতে মই মুখৰ যিটো জ্বালা হ'ব সেইটো যাতে মই পৰিত্ৰাণ পাব পাৰো, তাৰ কাৰণে এইখিনি আগতীয়াকৈ ৰাখি থৈছো। গতিকে মই এই ভিডিঅ'টো বহুত সাৱধানতা অৱলম্বন কৰি কিনে বনাইছো। গতিকে আপোনালোকে এইবোৰ ঘৰত কৰিব বা অন্য ঠাইত কৰিব কাৰণে চেষ্টা নকৰিব। আপোনালোকে কিন্তু এইগিলাখান গ্ৰহণ একদম নকৰিব। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক কি কৰি আছো। তো প্ৰথমে মই মুড়িটো অলপ টেষ্টি হোৱাৰ কাৰণে মই অলপমান কি দিছো, পিঁয়াজ দি দিছো, যিহেতু অলপমান টেষ্টি হওক দিয়কচোন। আৰু অলপমান মই নিমখ দি দিছো যাতে অলপ টেষ্টি পাওঁ, আৰু তাৰ কাৰণে মই নিমখ অলপ দি দিছো। তাৰপিছত আমি কি কৰিম, এতিয়া বেলেগে এইটো ঢালি দিম। এই এটা পেকেট, এই 2 নম্বৰ পেকেট, এই 3 নম্বৰ পেকেট, এই 4 আৰু এই 5। অলপমান জালমুড়ি টেষ্ট আৰু মই অলপমান এইটো মিঠা তেল দি দিওঁ। কেৱল ৰঙা ৰঙা হৈছে, যি নহওক। এতিয়া মই এইখিনি খাই কিনে কি বস্তু মই গম পাইছো। গতিকে তাৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে এটা ভাল বস্তু আছে, জ্বালা ধৰিলে। গতিকে এটা তিয়হ অলপ যদি খোৱা যায় ভাল হ'ব। গতিকে মই অলপ তিয়হ কাটি ৰেডি কৰি লওঁ। গতিকে মই আপোনাৰ তিয়হটো ৰাখিছো যাতে মই মুখৰ পৰিত্ৰাণটো পাব পাৰো, তাৰ কাৰণে মই তিয়হটো অলপ ৰাখি দিছো। তিয়হটো খাম মই, তাৰপিছততো খাব লাগবই। মই খাওঁ কি অকণমান গোটেই চাব পাৰে উঠি দিলে একদম আৰু নাকত মানে ধৰিছে, আৰু জালুকৰ স্মেলটো আহি নাকত ধৰিছে। কি অৱস্থা হ'ব মানে খাই চাওঁ। খাব পাৰিলে তাৰমানে ঠিক, আৰু যি নহওক মই খাব পাৰিম বুলি ভাবি কিনে খাম। চাব পাৰে আপোনাৰ, চাই লওক। তাৰপিছত চাওক তোমাৰ মুখত যাব। গতিকে খাম, যিমান পাৰে খাম আৰু চিয়ৰ হ'ব। তো খালোঁ, ভয় লাগছে অলপ, একো নাই। No,
সঁচা কথা ক'ব গ'লে আপোনাৰ গোটেই কত অসম্ভৱ কথা মানে খাব নোৱাৰে এইখিনি একদম বহুত বেছি জ্বালা লাগছে পুৰি আছে আন্দোলমা খাবা মই আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰিলোঁ বহুত জ্বালা লাগছে একদম নৰে খাবা গতিকে মই নেখালোঁ গাখীৰটো খাওঁ তাৰে বহুত পুরা গরম হয়ে গেছে তিয়ঁহৰ খোৱাৰ এটা কাৰণ আছে তিয়ঁহৰ খোৱাৰ বিনিময়ত আপোনাৰ যিটো পেটত গৰম সেই গৰমটো কমি যাব যিমানখিনি মোৰ একশন হ'ব লাগিছিল সিমানখিনি নহয় সেইটোৱে লাহে লাহে জ্বালা আছিল জ্বালাটো কমিছে আছে বহুত কিন্তু কমিছে হয়তো খাওঁটো খালি হয়তো এইটো চানপাপৰি মিঠা এইটো খালি হয়তো আৰু গোটেইখিনি কমি যাব তো বৰ্তমান মই জ্বালাটো কমি গৈছে অলপ অলপ আছে এইটো স্বাভাৱিক থাকবই গতিকে মই আপোনালোকক এটা কথা কওঁ যি মোৰ হাতত কিমানটো লৈছিলোঁ আৰু ইমানটো খোৱা সম্ভৱ নহয় আৰু যদি কিমানটো খাই ন চেচ হৈ যাব গতিকে খাব নোৱাৰে ইমানখিনি মই এতিয়াও মই মানে শান্তি বনাই মানুহ আপোনালোকক কথা পাতি ভাল বনাই কিন্তু আপোনালোকে এটা কথা কওঁ আপোনালোকে জল' চিপছ আপোনালোকে নিশ্চয় জল' চিপছৰ নাম শুনিছে আৰু এইটো ক'ব গ'লে জল' চিপছৰ মুইনাক বুলি ক'ব লাগিব জল' চিপছ মই খাই পোৱা নাই আমি নেক্সট ভিডিঅ'ত বা পিছৰ ভিডিঅ'ত আমি জল' চিপছো খাম কিন্তু এইটোৱে কওঁ জল' চিপছৰ কিজানি মুইমাক কাৰণ ইমান জ্বালা পাইছোঁ আপোনালোকে জানে এক পেকেট জ্বালা গুড়া খালি কেনেকুৱা লাগে মই 5 পেকেট দিছোঁ এনেকুৱা হ'ব পাৰে মই ভাবি চাম গতিকে এতিয়া মই বেছি কথা কোৱাৰ মোৰ মানসিকতা নাই বৰ্তমান বহুত জ্বালা পাইছোঁ আৰু গোটেই জ্বলি আছে ভাল পাইছোঁ যদিও ভাল পোৱা নাই কিন্তু এনেকুৱা হৈছে গতিকে মই আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰি বা এইখিনি মই কৰিবৰ কাৰণে যত্ন কৰিছোঁ গতিকে বহুত কষ্ট কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক অতি সোনকালে যাতে আমাৰ 1K অন্তত ছাবস্ক্ৰাইবাৰ হয় গতিকে আপোনালোকে এইটো কৰি দিয়ক আমাৰ পৰিয়ালটো অলপ ডাঙৰ হওক আপোনালোকৰ লগত আমি চেলেঞ্জবিলাক কাম কৰি আমি ভাল লাগিব গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ পৰিয়ালটো ডাঙৰ হওক অলপ সহজ হয় গতিকে আজি আপোনালোকক ইয়াতে আছোঁ আমি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তো আজিলৈ বাই বাই